Hello friends, আজি আমতি হৈছে বুলি আমি বজাৰৰ পৰা আধা কেজিমান ছাগলী মাংস কিনি আনিলোঁ। এতিয়া আমি ছাগলী খাম। আপোনালোকক দেখাব গৈ আছোঁ ছাগলী মাংস বনোৱা বাইদেউ বনাইছে। আপোনালোকক এইটো মই দেখাব গৈ আছোঁ, আপোনালোকে চাই যাব মোৰ লগত। তাৰপিছত জলকীয়া, আদা আৰু পিঁয়াজ দিয়া হৈছে আৰু নহৰু দিয়া হৈছে। সোৱাদটো মানে ভাল এটা চেণ্ট অহাৰ বাবে আমি হেৰি দি দিছোঁ, নৰসিংহৰ পাত দি দিছোঁ। আপোনালোকে চামুচ এখন ব্যৱহাৰ কৰিব, কাৰণ হাতেদি চুলে মানে হাতখন পুৰিব যে। অকণমান মানে মাংসৰ সৈতে সানি দিম। তাৰপিছতে এই গুড়িখিনি আমি পিছত দিম। গোটেইখিনি নিদিওঁ। আপোনালোকৰ কাৰণে মই লাইট জ্বলাই দিছোঁ। ছাগলী খাম আজি আমি। এতিয়া আমাৰ এজন প্ৰাণী আছে আৰু ইও আমাৰ মাংস। এইজন গলো বেবি, আজি মাংস খাবি। মাংস নহ'লে ভাতে নাখায়। পোজ দি গলো। কি হ'ল, শান্ত হৈ গলি যে গলো। ইফালে চা গলো, ইফালে। গুড। তো আপোনালোকে দেখিলে তাৰ এই ৰখি আছে, মাংস হ'লে আৰু ভাত খাব আৰু। তো এতিয়া আমি আঞ্জালৈ যাওঁ। ফাইনেলি আমাৰ ছাগলী মাংস হ'বই আৰু। এতিয়া আমি ভাজা খাওঁ অলপ, তাৰপিছত আপোনালোকক বাকীখিনি দেখুৱাই আছোঁ। খোৱাখিনি নেদেখাওঁ আৰু। এয়া জাল দিছে। ভাজা থৈ দিছে ইয়াতে। ভাজাখিনি খাওঁ মই। ট্ৰাই কেনেকুৱা হৈছে খাই চাওঁ। আপোনালোকে চাওক ইয়াতে মোটেই বুলি আজি অলপ ছাগলীকে আনিলোঁ। ফাইনেলি আঞ্জা হৈ গ'ল, এতিয়া আমি খাম। তো সেয়া ভাত, কাচকল ভাজি, নেমু, এই যে বাৰ, এইয়া আমাৰ ছাগলী মাংস চব। তো এতিয়া আমি খাম। খাই লৈ উঠি আপোনালোকক মই দেখি আছোঁ কেনেকুৱা লাগিছে কম খাই। চ' এতিয়া খাব বহিছোঁ। খাই লৈ উঠিলোঁ, এতিয়া হাত ধুই কিনে অলপ বহিলোঁ। খাই ভালে লাগিলে। অলপ জলকীয়া হৈছিলে আৰু বাকী একো নাই। আমতি বুলি আজি আৰু ছাগলীকে খাই দিলোঁ বাৰ লগত। বতৰো ইমান এতিয়া ভাল নহয়, বৰষুণ আহিব চাগে। কাপোৰবিলাকো ধুব আছে, এতিয়া ধুইছিলে আজি মামীয়ে। আৰু সেয়া বতৰৰ কণ্ডিশ্যন বৰ্তমানৰ। তো ভিডিঅ'টো চাই কেনে পালে জনাব আৰু আগলৈ এনেকুৱা ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম। এয়াই আছিলে আজিৰ।